নমস্কাৰ আপোনালোক সকলোকে অৰুণিমাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই এটা মেকআপৰ ভিডিঅ' লৈ আহিছোঁ। এইদৰে আপোনালোকে সৰস্বতী পূজাতো ওলাব পাৰে বা বিয়ালৈও ওলাই যাব পাৰে। ফাউণ্ডেশ্যন আপোনালোকে কোনটো ব্যৱহাৰ কৰিব সেইটো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাম ভাবিছোঁ। সেইবাবে ব'লকচোন আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই মুখখন ধুই এইটো পেকৰ প্ৰাইমাৰ লৈ লৈছোঁ। এতিয়া মুখত সানি ল'ম। ভালদৰে মুখত লগাই লৈছোঁ। এইদৰে এনেকৈ সানি 2 মিনিটমান ৰখি ল'ম। মই এতিয়া আইব্ৰ'টো আঁকি ল'ম। ইমান ডাঠ নকৰোঁ, অলপ মানে মিলি থকাকৈ আঁকিম। একদম প্ৰথমৰ পৰা আঁকিব নালাগে। এইদৰে মই আঁকি ল'ম আইব্ৰ' দুটা। তাৰপিছত মই ফাউণ্ডেশ্যন লগাম। এনেকুৱা ফাউণ্ডেশ্যনৰ ষ্টিক এডাল লৈ ল'ব পাৰে। মই পেকৰ লৈছোঁ। এইটো লিখা আছে FS29। মই এইদৰে লৈ গোটেই মুখখনতে সানি ল'ম। তেতিয়া ফাউণ্ডেশ্যন নলগালে হয়, এইটোৱে ফাউণ্ডেশ্যন হয়। এনেকুৱা মানে মুখৰ লগত মিলা আপোনালোকে দোকানত গ'লে আপোনালোকক দি দিব। এই ফাউণ্ডেশ্যন ষ্টিকডাল সানিলে বেলেগকৈ ফাউণ্ডেশ্যনখনৰ একো দৰকাৰেই নাই। আপোনালোকে কোনোবা এখন দোকানত গৈ আপোনালোকৰ মুখৰ স্কিনৰ লগত মিলা এনেকুৱা ফাউণ্ডেশ্যন ষ্টিক এডাল ল'লেই হৈ যাব। এইদৰে মই এতিয়া ভালকৈ ডিঙিটো মিলাই ল'ম, মুখতো মিলাই ল'ম ব্ৰাছ পাতে। এতিয়া মই সানিম এইটো কনচিলাৰ। মই দেখাই দিছোঁ কি সানিছোঁ। এতিয়া মই মুখখনত অলপমান সানি ল'ম। এইটো সানিলে অকণমান চাইন আহে মুখলৈ। নাসানিলেও হয়, কিন্তু মোৰ ওচৰত আছে কাৰণে মই সানি লৈছোঁ। এতিয়া ভালদৰে মিলাই ল'ম। ভালদৰে মিলি যোৱাৰ পিছত মই এতিয়া সানিম, কণ্ট্ৰৰিং কৰিম। কণ্ট্ৰৰিং কৰিলে মুখখন অলপ ক্ষীণ লাগে। নকৰিলেও হয়, কিন্তু কৰিলে অলপ মুখখন ক্ষীণ লাগে আৰু মই পেকৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া মই মুখখনত এইকেইটা জেগাত সানি ল'ম। তেতিয়া মানে মুখখন অলপ ক্ষীণ লাগে। এতিয়া মই মিলাই ল'ম ব্ৰাছ পাতে মুখখনত য'ত মানে মই কণ্ট্ৰৰিং কৰিছিলোঁ। এতিয়া ভালদৰে মিলাই ল'ম। এতিয়া মই চকুটোত কনচিলাৰ লগাই ল'ম, কাৰণ মই আই মেকআপ কৰিম। আই মেকআপ কৰাৰ আগত কনচিলাৰটো লগাই ল'ব লাগে। এতিয়া মই পেকৰ এইখন আইশ্বেডো প্লেটখন ব্যৱহাৰ কৰিম। এতিয়া মই পিংক কালাৰ, এটা কালাৰে দিম, পিংক কালাৰ। ভালদৰে এনেকৈ সানি মই ব্লেণ্ডিং কৰি ল'ম। ভালদৰে ঘূৰাই এইদৰে মই ব্লেণ্ডিং কৰি ল'ম। একদম ওপৰলৈও নিনো, একদম ছাইডলৈও লগাব নালাগে, মাজতে থাকিব লাগে চকুটো, তেতিয়া বেছি ভাল লাগে। এইদৰে মই লাহে লাহে ব্লেণ্ডিং কৰি ল'ম। এতিয়া মই লিপষ্টিক সানি ল'ম। মোৰ আই মেকআপটো কমপ্লিট হৈ গ'ল। এতিয়া মই ভালদৰে ওঠত সানি ল'ম। মই এইটো সুইটছ বিউটিৰ লিপষ্টিক লৈছোঁ, পেকৰ লোৱা নাই। এতিয়া মই ব্লাছাৰ সানি ল'ম। ব্লাছাৰটো মই পেকৰে লৈছোঁ বাৰু, কিন্তু দেখুৱাহে নহ'লে। এতিয়া মই হাইলাইটাৰ সানি ল'ম, পেকৰ হয় এইটো। হাইলাইটাৰটো সানি ল'লে ফিনিচিংটো ভাল আহে, অকণমান চাইন আহি থাকে। এইদৰে মই সানি ল'লোঁ। মুখত, নাকত এনেকৈ য'ত সানিছোঁ তাতে সানিব লাগে। গালত, আকৌ কপালত এইদৰে সানি ল'লোঁ। এতিয়া মই মেকআপ ফিক্সাৰ সানিলোঁ, কিন্তু দেখুৱাহে নহ'লে। মোৰ মেকআপটো বাৰু কেনেকুৱা লাগিছে, যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।